ঘৰ গুচি মদৰ ভাতি কি হ'ল এইবিলাক কি পুনৰ মোহৰ পেলাবলে নিও মদৰ বটল দেখোন ক'ত পালা য'ত আপুনি লুকুৱাই থৈছিলে মই মদৰ বটল লুকুৱাই থৈছো এৰা নাই থোৱা মই যৌতুকত আনিছো একোপা কি আনিছা বোৱাৰী যৌতুক এই তই সদায় সদায় আহি ফেমিলি মেটাৰত কিয় মূৰ সোমোৱা আহি এইটোকে চিৰিয়াখানাতহে থৈ দিব লাগে ব্লেক পান্থাৰটোৰ জেগাত বলচোন বল এই ৰ'ব কলে যায় বিচাৰ আছে বিচাৰ অ তুমি যে এইকেইদিন ঘৰত নাছিলা তাৰ মানে ল কমপ্লিট কৰিহে হয় দিয়ক কি বিচাৰ কৰা তুমি মোক কালি আহি ফচাই দিছা নাৰী কেলেংকাৰীত আজি ফচাইছা খুৰা কেলেংকাৰীত মোক কি মানে কোন তুমি হৈছা কলংকিত নায়ক এইটো ব্লেক পান্থাটো এইটো থেপেচকে উঠিব আকৌ মাথা গৰম কি ধৰা পৰিল যে এতিয়া মাথা গৰম হ'ব কি ধৰা পৰিলো মই ককাইৰা বিচনা তলত মালৰ বটল পাইছা দুখ দিছা মোক মই কি ধৰা পৰিলো বাচোন কেইদিনমান আগতে যে পাল বুলি কোৱা মানুহটো ঘৰৰ বেৰত যে পইচা পাইছিলে দুখটো কা পাল নে ঘৰ বনা মিস্ত্ৰী কেইটা ব্লেক পান্থাৰ যুক্তি শুন না চুৱা কৰি পেলালে এইখন ঘৰ এতিয়া ঘৰ গুচি সেই বাৰ হ'ল যোৱা ককাইৰাক মাতি দিয়া যোৱা কি হৈছে ছাৰ এখেতক কলো মই এপ্লিকেশ্যনৰ লাইন এখেতে লিখিলে বড়ো গানৰ লাইন ছাৰ আপুনিয়ে কৈছিল দেখোন এৰা ছাৰে তোক বড়ো গান লিখিবলৈ ক'ব কি কথা কওঁ এখন মিউজিক স্কুল পাইছ কালিলৈ পৰহিলে ৰিটায়াৰ কৰিবি তোৰ এইখিনি কাণ্ড জ্ঞান নহ'ল নে তই কি কাৰণত লম্ফ জম্ফ কৰি আছা সত্য কথা ক'লো যে এতিয়া লম্ফ জম্ফ হ'ল তই গান লিখ এই মই গান লিখিম তই শুনিবি মোৰ কেঁচা গান তই শুনি পাইছ হা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভূপেন্দাৰ গান তোৰ নিজাটো শুনা উৎসৰ্গা কৰি ললো তেখেতক সেৱা জনাই এই মনে মনে থাকক না চাচোন ছাৰ মাথা গৰম কৰি দেই ঐ মইহে তোৰ এতিয়া মাথা গৰম কৰিলো ডিউটি টাইমত এইবিলাক 420 মই এটলিষ্ট ভাল নাপাওঁ দিয়ক আপুনি লিখক সেই নাই তেনেকে ঘপকে কৰিলে মই নোৱাৰো মই কৈ যাম আপুনি লিখি নাই মোৰ নিজা ফিলটো আহিব লাগিব ধৰক জোনাক ৰাতি বেলকনিত বহি অকণমান সৰুকে এটা লৈ গান লিখিবা আৰু এপ্লিকেশ্যনখন লিখক সেইখনো মোৰ টেবুলতে হৈ যাব ইয়াতে লিখক আৰে ক'ত যায় না এই হাত ভৰিবিলাক পোনাই লৈছো তই টিফিন খালি নাই খামহে নহয় মোৰ টিফিন খালি তই হয়তো দেখোন তোৰ হাততে আছে আছে কিন্তু মাল নাই আমি লোকৰ মালৰ ওপৰত চকু দিয়া মানুহ নহয় তেতিয়াহ'লে মোৰ টিফিনটো কোনে খালা কি হৈছে ছাৰ ইয়াৰ কথা শুনকচোন মই বোলে তাৰ টিফিন খাইছো 420 কথা নকবি ৰাকেশে কৈছি নহয় মোক তই বোলে উঘাৰ মাৰি মাৰি ওস্তাদি মাৰি মোৰ টিফিনটো খাইছা ঘিউ গন্ধাইছে বোলে তোৰ মুখটো আৰে আমি সেইবিলাক পৰিৱেশত ডাঙৰ হোৱা ছাৰ বিশ্বাস কৰিব এটা সময়ত আমাৰ ঘৰত গৰুৰ খুটি আছে বাৰীৰ পিছফালে মৌচা মৌ বেচা পইচাৰে আমি গৰুৰ চাপৰ কিনো গৰু গাখীৰ বেচা পইচাৰে আমাৰ পিছত পইচাটো লৈ পৰিয়ালটো ভাগ ভাগ হৈছিল আমাৰ এটা সময়ত আমাৰ অঞ্চলত যাৰেই বিয়া হওক দৈ গাখীৰ আপুনি দিছিল নহয় আমাক বিয়ালৈ মাতিছিল আমি মানে খানদানীটো এই উস্তাদি মাৰা বাদ দিয়ক টিফিনত আপুনি কি আনিছিল কেঁচা বুট আৰু আপুনি মই ছাৰ গৰুৰ ঘিউ দি ৰুটি বনাই মৌ সানি আনিছিলো তাকো খাটি মৌ এই এইসোপা খাটি নহয় ছাৰ সেইসোপা চেনি পানী মুখত দিলে ডেৰডেৰাই যায় আপুনি কেনেকে গম পালে ছাৰ প্ৰমাণ হৈ গ'ল এতিয়া মোৰ টিফিন ইয়ে খাইছে ইয়াক মই লাজ নাপায় এতিয়াও বাচ্চা ল'ৰা ছোৱালীৰ নিচিনা টিফিন চুৰ কৰি খাবলৈ নাপাওঁ এখেতে কি মাখন চুৰ কৰি লাজ পাইছে বয়স হ'ব পাৰে কিন্তু বাৎসল্য ভাৱ এতিয়াও আছে শিশু মনৰ অধিকাৰী যাৰ মন শিশুৰ দৰে সি কেতিয়াও অপৰাধ কৰিব নোৱাৰে মন সদায় শিশুৰ দৰে হ'ব লাগে শিশুৱে নাজানে এয়া কাৰ টিফিন সেয়া কাৰ ৰুটি শিশুৰ ভোক লাগিলে মাৰি দিয়ে এতিয়া কিবা ক'ব নাই ছাৰ মোৰ ভোক গুচি গ'ল আৰু